হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালে চাগে? আজি মই অমৰা আচাৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু মই ইয়াৰ কাৰণে অমৰা লৈছোঁ 12টা অমৰা মই এনেদৰে ধুই লৈছোঁ। ধুই পিনি এখন কেৰাহীত এনেদৰে থৈ লৈছোঁ। কেৰাহীখনত পানী দি ইয়াত 2 চামুচ মই নিমখ দি দিছোঁ। আৰু গেছটো মই অন কৰি কেৰাহীখন পাতি দিম। আচলতে অমৰাবোৰ কাটি পিনিও বইল কৰি ল'ব পাৰি। মই নকটাকৈ বইল কৰি লৈছোঁ। 2-3 মিনিটমান বইল কৰি লৈছোঁ। আৰু অমৰাখিনি আধা বইল হৈ গৈছে আৰু মই এতিয়া নমাই দিম। এনেদৰে কাটি ল'লোঁ। কাটি লোৱাৰ পাছত এনেদৰে হালধি অলপ মিহলাই দিছোঁ। হালধি মিহলোৱাৰ পাছত 2-3 ঘণ্টা মই ৰ'দত দি দিম। 2 ঘণ্টা ৰ'দত দিয়াৰ পাছত এইখিনি শুকাই গৈছে। আৰু এতিয়া মই কেৰাহী এটাত তেল লৈ লৈছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই গেছটো অফ কৰি দিলোঁ। অফ কৰাৰ পাছত মই গৰম তেলত জিৰা দি দিছোঁ অলপ। তাৰ পাছত মই অমৰাখিনি এনেদৰে তেলত দি দিছোঁ। এতিয়া মই ধনিয়া আৰু সৰিয়হ পিচা 1 চামুচ দিছোঁ। আৰু লগতে দিছোঁ হালধি আধা চামুচ। আৰু জলকীয়া গুড়ি মই মিক্সিত পিচি লৈছোঁ। পিচি পিনি তাৰ 1 চামুচ দিছোঁ। আৰু নিমখ আধা চামুচ দিছোঁ। আৰু ভালদৰে গোটেইখিনি মিহলাই লৈছোঁ। অমৰা আচাৰ তৈয়াৰ হৈ গৈছে। আৰু 2-3 দিনৰ পাছত এইখিনি খাব পৰা যাব। আৰু মাজে মাজে ৰ'দত দি থাকিব লাগিব। এইখিনি মই গোটেইখিনি এতিয়া ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। ঠাণ্ডা হোৱাৰ পাছত বটলত ভৰাই ল'ম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ধন্যবাদ।